সদৌ মহাজনৰ ছাত্ৰ সন্থাৰ উদ্যোগত আজি আমি যি মাতৃভাষা বিৰোধী অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ বিৰোধিতাৰে আমি অসমৰ শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ প্ৰতিকৃতি দাগ কৰিছোঁ আৰু আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ যে যাতে চৰকাৰখনে এই কেবিনেট সিদ্ধান্ত অতি সোনকালে উঠাই লওক। যি সময়ত স্কুল বিদ্যালয়সমূহৰ আন্তঃগাঁথনিখিনি ঠিক কৰিব লাগিছিলে, যি সময়ত শিক্ষকৰ অভাৱ যিখিনি স্কুলত আছে সেই স্কুলৰ শিক্ষকৰ অভাৱখিনি তেওঁলোকে পূৰণ কৰিব লাগিছিলে, তাকে নকৰি তেওঁলোকে এনেকুৱা ধৰণৰ ষষ্ঠ শ্ৰেণীৰ পৰা যি ইংৰাজী মাধ্যমত তেওঁলোকে পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, এয়া অতি ধিক্কাৰজনক ঘটনা। আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰোঁ তেওঁলোকে মাধ্যমত হাত নিদিব, অন্যথা আমি সদৌ অসম ছাত্ৰ সন্থাই অনাগত দিনবোৰতো এই কেবিনেট সিদ্ধান্ত বাতিল নোহোৱালৈকে আমাৰ কাৰ্যসূচী অব্যাহত থাকিব। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিভিন্ন জিলা ছাত্ৰ সন্থাই অসম চৰকাৰৰ যি কেবিনেট সিদ্ধান্ত অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত, এই সিদ্ধান্তক সদৌ অসম ছাত্ৰ সন্থাই আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত সময়ত যদি এই সিদ্ধান্ত অসম চৰকাৰে যদি বাতিল নকৰে ইয়াতকৈ জংগী আন্দোলন সদৌ অসম ছাত্ৰ সন্থাই কৰি আগবাঢ়ি যাব আৰু এই অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত তেওঁলোকে অতি শীঘ্ৰে বাতিল কৰক, অন্যথা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিভিন্ন জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা, শাখা ছাত্ৰ সন্থাই চৰকাৰ বিৰোধী এই আন্দোলন কৰি যাব আৰু অনাগত সময়ত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ ছাত্ৰ সন্থা বাধ্য হ'ব।